কি হ'ল ৰৈ গলা যে ভাই অলপ আহাচোন ছাৰ আপুনি মোক চিনিব পাৰিছেনে সৰুতে যে মই আপোনাৰ ওচৰত গান শিকিছিলো তুমি ঋষি ইমান দিনৰ মূৰত লগ পাইও আপুনি মোক চিনি পালে ছাৰ জানো জানো ঋষি এতিয়া তোমাক সকলোৱে চিনি পায় মই কিন্তু তোমাক তেতিয়াই চিনি পাইছিলো আৰু সেয়ে মই মোৰ চাইকেলৰ আগত বহুৱাই সেই তেতিয়াই তোমাক ফাংচনত গান গোৱাইছিলো তোমাৰ মনত পৰেনে ঋষি পৰে ছাৰ আৰু মোৰ যে গানৰ বহীত আপুনি লিখি দিছিল সমালোচনাত ভাঙি নপৰিবা প্ৰশংসাত উল্লাসিত নহবা পিছে এওঁ মানে ছাৰ মোৰ তোমাৰ ঘৰৰ মানুহজনী ভগৱানে মংগল কৰক ছাৰ আপোনাৰ ঠিকনাটো মোক দিয়ক মই নিজে গৈ আপোনাক ঘৰৰ পৰা লৈ আহিমগৈ ইমান দিনৰ পিছত মই আপোনাক দেখিলে বৰ ভাল পাব মোৰ ঠিকনাটো দিলেও তুমি মোৰ ঘৰ ক'ত বিচাৰি উলিয়াব পাৰিবা আমাৰ গলিত মানে আমাৰ গলিৰ ৰাস্তাত তোমাৰ এই গাড়ীখনো নোসোমাব আৰু মই গান শিকাই ফুৰা মানুহ তোমাৰ ঠিকনাটো দিয়া কিবা কৰি মই তোমাৰ ঘৰটো উলিয়ামগৈ দিয়া এইখিনিতে মোৰ দুটা গানৰ টিউচনো আছে ঠিক আছে মই এদিন ওলামগৈ দেই ছাৰ আপুনি যেতিয়া আমাৰ ঘৰলৈ আহে ভাত খোৱাকৈ আহিব বেচেলৰ মানুহ কোনোবাই ভাত খাবলৈ মাতিলে ভালেই পাওঁ ঠিক আছে মই আহিম বাৰু এতিয়া মই আহোঁ দেই